বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সুখুৱাজাৰত বৃহস্পতিবাৰে দলীয় প্ৰাৰ্থী ৰাজীৱ আহমেদৰ নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভিক্ষাৰী আখ্যা দিয়ে AIODF প্ৰধান তথা সাংসদ বদৰুদ্দিন আজমলে। ৫টা বছৰ অসমৰ শাসনভাৰ চলাই অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব নোৱাৰা বিজেপি নেতৃত্বই পুনৰ অসমবাসীক ললিপপ খুৱাব বিচাৰিছে। মূল্যবৃদ্ধিত সাধাৰণ জনতা মাধমাৰ খোৱাৰ পাছতো চৰকাৰখনে নিলজ্জভাৱে নীৰৱতা অৱলম্বন কৰি আহিছে। অসমৰ জনতাক বুৰ্বক বুলি ভাবি কেন্দ্ৰীয় আৰু ৰাজ্যিক বিজেপি নেতৃত্বই পুনৰ অসমীয়াৰ ওচৰত ভোট খোজাৰ অধিকাৰ নাই বুলিও কয় আজমলে। নিজৰ নিৰ্বাচনী ভাষণত নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভিক্ষাৰী বুলি কটাক্ষ কৰে। এবাৰ অসমত মহাজোঁটৰ চৰকাৰ অহাটো নিশ্চিত বুলি দাবী কৰি বদৰুদ্দিন আজমলে আৰু কয় যে চৰকাৰ গঠন হোৱাৰ পিছতে নাগৰিকত্ব সংশোধনী আইন বাতিল, গৰাখহনীয়া সমস্যাৰ সমাধান, চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৬৫ টকা, ৩০ লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উপৰিও প্ৰতিগৰাকী মহিলাৰ একাউণ্টত মাহিলী ২০০০ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যক। আজিৰ সভাত চতলা জিলা পৰিষদৰ সদস্য নুৰুল ইছলাম তালুকদাৰ, জ্যেষ্ঠ নফেল উদ্দিন আহমেদ, আব্দুল বাৰিক, প্ৰাক্তন সভাপতি ছাবেদ আলীৰ লগতে কেইবাশ কংগ্ৰেছী আনুষ্ঠানিকভাৱে AIODFত যোগদান কৰে। সভাত আব্দুৰ ৰহিম আহমেদেও ভাষণ দিয়ে। ইপিনে হেলিকপ্টাৰে অথন্তৰ লগাই আজমলক। ইন্ধনৰ নাটনিৰ বাবে প্ৰায় ১.৫ ঘণ্টা সময় হেলিপেডতে ৰৈ থাকে হেলিকপ্টাৰ। হেলিকপ্টাৰ অথন্তৰ বাবে মঞ্চতে বুন্দাপৰ দিবলগীয়া হয় বদৰুদ্দিন আজমল। অৱশেষত ১.৫ ঘণ্টাৰ অপেক্ষাৰ অন্তত ইন্ধন আহি পোৱাত আজমলৰ হেলিকপ্টাৰ উৰা মাৰিবলৈ সক্ষম হয়। বাগানে কাজ করে বিজেপি জিতেছে মাত্র ২৬০ টাকা। কত? ২৬০। আমাদের সরকার আসার পরে আমরা ৩৬৫ টাকা করে দিয়েছি। কত দিব? বিজলি কারেন্টের জন্য বহুত ভালো ভালো মেধাবী ছেলে মেয়ে পড়তে পারে না, লাইট নাই, আন্ধারে বসে থাকে। এর জন্য ২০০ মেগাওয়াট বিজলি আমরা ১৪০০ টাকা করে ফ্রি দিব ইনশাআল্লাহ। ১৪০০ টাকা করে ফ্রি দিব ইনশাআল্লাহ। এর জন্য ভাই আপনারা সবাই মানুষের মাত্র ১০ জন প্রকাশ কৰিছে, তাত NRC-টো পুনৰ কৰাৰ কাৰণে কথা উল্লেখ কৰিছে। কি ক'ব? বিজেপি যে ইস্তাহাৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছে, ভিতৰত যিমান গণ্ডগোল কৰিছে বিজেপিয়ে কৰিছে, ইণ্টেনশ্যনেলি কৰিছে, জানি শুনি কৰিছে। বিয়োগত পাৱাৰত আহিলে এইটোৱেই আমি পাৱাৰত আহিলে ইনশাআল্লাহ আমাৰ পাৰ্টি NRC প্ৰব্লেম সদায়ৰ কাৰণে পাৰ্মানেণ্টলি আমি চল্ভ। AIODFে কিমানখন আসন লাভ কৰিব? 74+ মহাজোঁটে। মামাৰ বিষয়ে কি ক'ব? কোন মামা? হিমন্ত মামা। মোৰ মামা হোৱা নাই না, মোৰ বয়সে ই বহুত কম, ২০ বছৰ হ'ল। মই কেনেকুৱা মামা তেওঁতো সদায় আপোনাৰ বিষয়ে কৈয়ে থাকে। কৈ থাকে, মামাটো হোৱা নাই। চৰকাৰ কোনে গঠন কৰিব? ইনশাআল্লাহ এইটো মাজে কোনো ডাউট নাই। চিফ মিনিষ্টাৰ কোন হ'ব? এইটো এই টাইমত দেখা যাব। যে পাৰ্টিৰ বেছি থাকে বেছি হ'ব সিহঁতে আমি ছাপোৰ্ট দিম। ইনশাআল্লাহ চেয়াৰমেন চাবে গোটেই বাঘবৰবাসী কংগ্ৰেছী 80% মানুহ যি হৈছে হাৰামি এইটোৰ কাৰণে আজি গোটেই বাঘবৰবাসী আপোনাৰ কথাটো বাৰে বাৰে আহি আছে বুলি দেখুৱাই আছে। বিজেপিয়ে কৰি আছে। আপোনাৰ কথাটো বাৰে বাৰে আহি আছে বুলি দেখুৱাই আছে। নগৰবেৰাৰ পৰা মুজামেল হকৰ ৰিপৰ্ট, ৰেড ৰিভাৰ টাইমছ।